নমস্কাৰ বন্ধুসকল, বিন্দাস নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে। যেহেতু আমাৰ এছএছসি জিডি যেহেতু 25,000 পদ যেহেতু আপোনালোকে এপ্লাই কৰি থৈ দিছে, যেহেতু আপোনালোকে গম পাই আছে যে কেইখনমান ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ডৰ ষ্টেটাছ মুকলি কৰিছে, কিন্তু আমাৰ অসমৰ কৰি দিয়া নাই। আৰু যেহেতু তাত বিভিন্ন ধৰণৰ পোষ্ট আছে, এছএছবি, বিএছএফ, চিআইচিএফ, তাৰ আইটিবিপি, এছাম ৰাইফল, ধুনীয়া পোষ্ট আছে, কিন্তু এইবাৰ চিআৰপিএফটো এইবাৰ নাই। যেহেতু বাকীকেইটা পোষ্টত আছে পোষ্ট চিআৰপিএফৰ বাহিৰে। যেহেতু আমাৰ এছএছসি জিডিৰ কেতিয়া এডমিট দিব, যিহেতু নৱেম্বৰৰ 16 তাৰিখৰ পৰা যিহেতু এক্সাম আৰম্ভ হ'ব বুলি আপোনালোকে হয়তো গমেই পাইছে। যেহেতু এক্সাম আৰম্ভ হ'ব 16 তাৰিখৰ পৰা, হয়তো আৰু 4-5 দিন পিছত আপোনালোকৰ এডমিট কাৰ্ডৰ ষ্টেটাছ আপোনালোকে পাই যাব। কাৰণটো সেইটোৱে যে সকলোবোৰ ষ্টেটতে একে সময়তে যেহেতু পৰীক্ষাসমূহ আৰম্ভ হ'ব, কোনো ধৰণৰ বেলেগকৈ নহয়। 16 নৱেম্বৰ দিছে, 16 নৱেম্বৰৰ পৰা প্ৰত্যেক ষ্টেটতে পৰীক্ষা আৰম্ভ হ'ব। তাৰ কাৰণে কৈছোঁ, আৰু অসমতো আমাৰ নটিচ অতি সোনকালে আহিব। 4-5 দিন, 6 দিন, 7 দিনৰ ভিতৰতে আপোনালোকৰ আহি যাব। হয়তো আপোনালোকৰ 6 তাৰিখ, 7 তাৰিখৰ ভিতৰত আহিব লাগে নৱেম্বৰৰ। আৰু আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক, যিহেতু এইবাৰ মাইনাছ পইণ্ট আছে। তাৰমানে আপুনি যিখিনি জানে সেইখিনি মাৰি আহিব, যদি নাজানে বেকাৰ মাৰিব নালাগে, কিন্তু ঠগ খাই যাব। বেকাৰ মাৰিলে আপুনি যিকেইটা পাইছিল সেইকেইটা আৰু আপোনালোকৰ কাটা গ'ল, যাই কিনে আপোনাৰ 0 হৈ থাকিব। তাৰ কাৰণে কৈছোঁ আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। যিহেতু পোষ্টো কম, মাইনাছ পইণ্ট, গোটেইখিনি অসুবিধা দেখা দিছে। পোষ্টো কম, মাইনাছ পইণ্ট। যদি পোষ্ট বেছি থাকিল হয় তেতিয়াহ'লে ভাল লাগিল হয়, কিন্তু যিহেতু এতিয়া পোষ্টো নাই বেছি আৰু মাইনাছো দি দিছে, বহুত অসুবিধা দেখা দিছে। তাৰ কাৰণে কৈছোঁ ভালকৈ আপোনালোকে পঢ়া শুনা কৰক, যাতে আৰু যিসকলৰ আৰ্মি হোৱাৰ ইচ্ছা আছিল তেওঁলোকে যদি ভালকৈ পাছ কৰে, তেওঁলোকৰ এছাম ৰাইফলত আপোনালোকে পাই যাব। এছাম ৰাইফলত যিহেতু আৰ্মিৰ দৰে ড্ৰেছ পাতিবিলাক তেনেকুৱাই আৰু ধুনীয়া এটা আৰ্মিৰ দৰে ছেম ড্ৰেছ আপোনালোকে ভাল পাব তাত সেইটো ছাৰ্ভিচ পালে আপোনালোকে ভাল পাব। আৰু কৈছোঁ আপোনালোকে ভালকৈ পঢ়ি থাকক। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। জয় অসম।